মানুহে কিবা এটা পাবৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব। হাতৰ ৰেখাই ভাগ্য ঠিক নকৰে। এই সংসাৰখনে ফলাফলৰ পুৰস্কাৰ দিয়ে, চেষ্টা কৰাৰ নহয়। টেঙৰ আৰু অসৎ মানুহে সদায় মিঠা মিঠা কথাৰে নিজৰ কাম কৰাই লয়। যাৰ হৃদয়ত ধৰ্ম থাকে, তেওঁৰ চৰিত্ৰত সুন্দৰতা থাকে। নিজৰ জীৱন গঢ়িবলৈ ইমানেই ব্যস্ত হৈ পৰক যে আনৰ কথা আলোচনা কৰিবলৈ আপোনাৰ ওচৰত সময় নাথাকে। বাৰে বাৰে আপুনি কান্দি থকাতকৈ তেওঁৰ জীৱনৰ পৰা আঁতৰি আহক, যিয়ে আপোনাক কন্দুৱাই থাকে। গাখীৰৰ কাৰণে হাতী পুহিব নালাগে। কথাষাৰৰ তাৎপৰ্য এয়াই যে আৱশ্যকতা অনুসৰি সাধন গোটাওক। বাৰে বাৰে ঠগ খায়ো ক্ষমা কৰি দিয়াজন আচলতে দয়ালু নহয়, মূৰ্খহে হয়। পৰিয়ালেই সেই ঠাই য'ত আপোনাক আপোনাৰ ভাল আৰু বেয়া গুণৰ সৈতে স্বীকাৰ কৰে। কাৰোবাৰ ভয় আছে যে ভগৱানে চাই আছে, কাৰোবাৰ বিশ্বাস আছে যে ভগৱানে চাই আছে। অপ্ৰিয় হ'লেও সত্য যে আপোনাৰ অভাৱৰ কথা শুনিলেই আপোন বুলি কোৱাসকলে বৰ ভাল পায় আৰু সুখৰ কথা শুনিলেই তেওঁলোকে মনে মনে বৰ বেয়া পায়। যি মানুহে সহজে আনক বিশ্বাসত লয়, সেই মানুহৰ মন সঁচাকৈ পবিত্ৰ হয় আৰু এই গুণটোৰ কাৰণে এনে মানুহ বেছি প্ৰতাৰণাৰ বলি হয়। উদয় হোৱা সূৰ্য আৰু দৌৰি থকা ঘোঁৰাৰ ফটো লগাই ল'লে কোনো সফল নহয়। সফল হ'বৰ কাৰণে সূৰ্যৰ আগত উঠিব লাগিব আৰু দিনটো ঘোঁৰাৰ নিচিনাকৈ দৌৰিব লাগিব। কাৰোবাৰ কামত তেতিয়ালৈকে নমাব যেতিয়ালৈকে আপোনাক নুসুধে। আনৰ সহায় ল'লে মানুহে নিজৰ অস্তিত্ব শেষ কৰি দিয়ে। ঠিক সেইদৰে যিদৰে সূৰ্য উদয় হ'লে চন্দ্ৰই নিজৰ উজ্জ্বলতা হেৰুৱায়। আৱেগৰ বশৱৰ্তী হ'লে বুদ্ধি আৰু বিবেকে কাম নকৰে। সেই সময়ত লোৱা আৱেগিক সিদ্ধান্তৰ কাৰণে পিছত প্ৰায়ে অনুতাপ কৰিবলগীয়া হয়। আপুনি অশান্ত হৈ এইটো কাৰণেই আছে যে যিটো দৰকাৰী নহয় সেইটোৰ পিছত পৰি আছে আপুনি। এতিয়া চতুৰ যুগ চলি আছে, এইটো বিচাৰ মনৰ পৰা আঁতৰাই দিয়ক যে বিনা স্বাৰ্থত কোনোবাই আপোনাৰ লগত সম্বন্ধ স্থাপন কৰিব। অতীতৰ কাৰণে নাকান্দিব, সেয়া হৈ গ'ল। ভৱিষ্যতৰ কাৰণে চিন্তিত নহ'ব, সেয়া এতিয়ালৈকে অহা নাই। বৰ্তমান জীয়াই থাকক আৰু ইয়াক ধুনীয়া কৰক। ধৈৰ্য ধৰক, কাৰণ প্ৰতিটো নতুন পৰিৱৰ্তন সহজ হোৱাৰ আগত টান যেন লাগে। সতৰ্কতা দৰকাৰী, কাৰণ কেতিয়াবা শত্ৰুক জয় কৰাৰ সুযোগ শত্ৰুৱে নিজেই দিয়ে। যিয়ে লগ দিয়ে তেওঁক লগ দিয়ক, কিন্তু যিয়ে আপোনাক ত্যাগ কৰিলে তেওঁক আপুনিও ত্যাগ কৰক। শব্দ আৰু চিন্তাই আমাৰ দূৰত্ব বঢ়াই দিয়ে, কাৰণ কেতিয়াবা আমি বুজি নাপাওঁ আৰু কেতিয়াবা আমি বুজাব নোৱাৰোঁ। যদিহে আপুনি লোকপ্ৰিয় হ'ব বিচাৰিছে, সকলোতকৈ বেছি আপুনি শব্দৰ, তাৰ পিছত আমি শব্দৰ আৰু সকলোতকৈ কম মই শব্দৰ প্ৰয়োগ কৰিব। ঘাতকৈ অধিক কষ্ট মানুহৰ মিছা সান্তনাই দিয়ে। যেতিয়া মিছা কথা এটা বাৰে বাৰে কোৱা হয়, তেতিয়া মানুহে সেইটোকে সঁচা বুলি মানি লয়। আত্মবিশ্বাস সদায় আপোনাৰ ওচৰতে আছিল, কিন্তু ভুল মাত্ৰ এইটোৱে হ'ল যে আপুনি বিচাৰিবলৈ চেষ্টা নকৰিলে। বেছি আশা কৰাটো কষ্টৰ কাৰণ হয়। যিদিনাৰ পৰা আপুনি আনৰ ভুল বিচাৰিবলৈ এৰি দিব, সেইদিনাৰ পৰাই আপুনি শান্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। বিশ্বাস কৰাটো এখন ঘাতক খেলত, য'ত গম পোৱা নহয় কোনজন খেলুৱৈ নিজৰ